লেসন 4 কিতাপৰ কথা আজি কুৱেশ্যন এনসাৰখিনি চোৱা অতি চমু প্ৰশ্নৰ উত্তৰ প্ৰতিটোৰ প্ৰশ্নৰ মূল্যাংক 1 নম্বৰ প্ৰশ্নটো চোৱা ছপাখানা আৰু কাগজ আৱিষ্কাৰ কোন দেশৰ আৱিষ্কাৰ ছপাখানা আৰু কাগজ আৱিষ্কাৰ চীন দেশৰ আৱিষ্কাৰ তো 2 নম্বৰ প্ৰশ্নটো চোৱা গুৰুৰ স্থান আজিৰ যুগত কিহে কাঢ়ি লৈছে তো গুৰুৰ স্থান আজিৰ যুগত কিতাপে কাঢ়ি লৈছে 3 নম্বৰ প্ৰশ্নটো চোৱা ইংৰাজ দাৰ্শনিক বেকনে কিতাপ অধ্যয়নৰ বিষয়ে কি দিহা দিছে তো উত্তৰ ইংৰাজ দাৰ্শনিক বেকনে কিতাপ অধ্যয়নৰ বিষয়ে দিহা দিছিল এইদৰে কিছুমান কিতাপৰ সোৱাদ ল'ব লাগে আন কিছুমান লাগে লিখিব আৰু অলপ সংখ্যক লাগে চুবাব আৰু হজম কৰিব তো এইখিনিয়ে দিহা দিছিল বেকনে তারপর 4 নম্বৰ প্ৰশ্নটো চোৱা বিদ্যাৰ অনুশীলন নহলে কি হয় বিদ্যাৰ অনুশীলন নহলে মানুহৰ মন বিৰুতা আৰু কুসংস্কাৰ আৱৰি থাকে তাৰপাছত 5 নম্বৰ প্ৰশ্নটো চোৱা কিতাপ অধ্যয়নৰ বিষয়ে বিদেশত প্ৰচলিত যোজনা আছে উত্তৰটো হ'ব কিতাপ অধ্যয়নৰ বিষয়ে চীন দেশত প্ৰচলিত যোজনা কিতাপ মেলা মানে লাভ বিদ্যান লোকে চোৰাং কাম নকৰে আলবানিয়াত প্ৰচলিত যোজনা যি পঢ়িব আৰু লিখিব পাৰে তাৰ চকু 4টা আৰু ইয়াৰ মাজত ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখা যাতে এনেকুৱা ভিডিঅ' তুমি সকলোৰ আগতে পোৱা থ্যাংক ইউ সো এতিয়া খ নম্বৰ প্ৰশ্নৰ উত্তৰখিনি চোৱা প্ৰতিটো প্ৰশ্নৰ মূল্যাংক 2 অথবা 3 তো 1 নম্বৰ প্ৰশ্নটো চোৱা হেলেন কেলাৰৰ আত্মজীৱনীত থকা কি কথাই মানুহক কিতাপ অধ্যয়নৰ বাবে অনুপ্ৰাণিত কৰিছিল উত্তৰ হেলেন কেলাৰে কেঁচুৱা দৃষ্টিশক্তি আৰু প্ৰবন শক্তি হেৰুৱাইছিল তেওঁ কলা মানুহৰ কাৰণে বিশেষকৈ সজাগ কিতাপহে পঢ়িব পাৰে অথচ এগৰাকী মহিলাই সাহিত্যৰ প্ৰতি এনে প্ৰীতি প্ৰকাশ কৰিছে এনেবোৰ কাৰণে মানুহক কিতাপ পঢ়িবলৈ অনুপ্ৰেৰণা যোগাইছিল 2 নম্বৰ প্ৰশ্নটো চোৱা আনন্দৰাম ঢেকিয়াল ফুকনে বিদ্যা আৰু জ্ঞান সন্দৰ্ভত অসমীয়া মানুহক কোৱা কথাখিনি বৰ্ণনা কৰা ইয়াৰ উত্তৰটো হ'ব আনন্দৰাম ঢেকিয়াল ফুকনে বিদ্যা আৰু জ্ঞান সন্দৰ্ভত অসমীয়া মানুহক মন্তব্য কৰিছিল হে মিত্ৰসকল বিদ্যা উপকাৰৰ বাদে আন একো নহয় সভ্য আৰু সুখী হ'ব বিচাৰিলে ইংৰাজৰ দৰে কৃষি আৰু শিল্প কৰিব লাগে অজ্ঞানী হোৱাৰ বাবে এইবোৰ একো বুজি নোপোৱা আৰু বুজিবলৈ চেষ্টা নকৰা বিদ্যা আৰু জ্ঞানে উন্নতিৰ মূল 3 নম্বৰ প্ৰশ্নটো চোৱা দেশ আৰু জাতিক গ্ৰন্থ অধ্যয়নে কিদৰে উপকৃত কৰে প্ৰবন্ধটিৰ আধাৰত বিচাৰ কৰা উত্তৰটো চোৱা গ্ৰন্থ জ্ঞানৰ ভাণ্ডাৰ একোখন কিতাপে যি পোহৰ দিয়ে সেই পোহৰত ৰাইজে যেতিয়া নিজৰ পথ বিচাৰি পায় তেতিয়া শাসন যন্ত্ৰ কঁপি উঠে সত্যৰ বিম্ব দাঙি ধৰাত কিতাপে সহায় কৰে বিৰুতা আৰু কুসংস্কাৰৰ আঁতৰ কৰে এইদৰে গ্ৰন্থই দেশ আৰু জাতিৰ উপকাৰ সাধন কৰে 4 নম্বৰ প্ৰশ্নটো চোৱা সাহিত্যৰ প্ৰতি থকা প্ৰীতিয়ে জীৱনক কেনেদৰে উদ্বাহিত কৰিব পাৰে হেলেন কেলাৰৰ আত্মজীৱনী দৰি বিচাৰ কৰা উত্তৰ হেলেন কেলাৰে কেঁচুৱা দৃষ্টিশক্তি আৰু প্ৰবন শক্তি হেৰুৱাইছিল তেওঁ কলা মানুহৰ কাৰণে বিশেষকৈ সজাগ কিতাপহে পঢ়িব পাৰে অথচ এইগৰাকী মহিলাই সাহিত্যৰ প্ৰতি এনে প্ৰীতি প্ৰকাশ কৰিছে এনেবোৰ কাৰণে মানুহক কিতাপ পঢ়িবলৈ অনুপ্ৰাণিত কৰিছিল তাৰপাছত 5 নম্বৰ প্ৰশ্নখন চোৱা কিন্তু যি সহজ কিতাপ এখন ধ্বংস কৰে সেয়া বিবেচনাকে হত্যা কৰে কথাৰ ব্যাখ্যা কৰা উত্তৰটো ব্যাখ্যা কৰিব লাগে উত্তৰখন চোৱা একোখন কিতাপে যেতিয়া মানুহৰ ভয় কুসংস্কাৰ এন্দাৰ আঁতৰ কৰি জ্ঞানৰ আলোকেৰে আলোকিত কৰে তেতিয়া ৰাইজে নিজৰ পথ বিচাৰি পায় আৰু শাসন যন্ত্ৰ কঁপাই তোলে যেতিয়াই কিতাপ পুৰি পেলোৱা হয় লেখকক শাস্তি দিয়া হয় বিবিধ অত্যাচাৰ চলাৰ পিছতো সেই পোহৰত আভা লোপ নাপায় লুকাই নাথাকে ৰাইজে নিজৰ গন্তব্যস্থান পাবই সত্যৰ বিম্ব দাঙি ধৰা এনে কিতাপ ধ্বংস কৰিলে কি হয় তাকে মিল্টনে মন্তব্য কৰিছিল কিতাপ এখন ধ্বংস কৰাতকৈ বৰং মানুহ এজনকে হত্যা কৰা যি মানুহ এজনক হত্যা কৰে সি ভগৱানৰ প্ৰতিৰূপ বিবেচনা সম্পন্ন প্ৰাণী এটিকে হত্যা কৰে কিন্তু যি সহজ কিতাপ এখন ধ্বংস কৰে
বিবেচনাকে হত্যা কৰে। তাৰ পাছত দীঘল প্ৰশ্ন, প্ৰতিটো প্ৰশ্নৰ মূল্যাংক 4 অথবা 5। তোমালোকে প্ৰশ্নৰ উত্তৰখিনি লিখি লোৱা। আশা কৰোঁ সকলোৱে লিখিছা আৰু ইয়াত অতিৰিক্ত প্ৰশ্ন আৰু উত্তৰ দিয়া হৈছে কেইটামান কবিৰ পৰিচয়ৰ পৰা। এইকেইটা 1 মাৰ্কৰ কাৰণে প্ৰত্যেক পৰীক্ষাতে আহি থাকে কবিৰ পৰিচয়ৰ পৰা। তোমালোকে লিখি ল'বা।